ক্ৰিষ্টেল ৰিলেটেডো বহুত মানুহৰ কুৱেশ্যনছ থাকে, কুৱেৰিজ থাকে যে এইটো প্ৰব্লেমৰ কাৰণে কি ক্ৰিষ্টেল পিন্ধিম, হেল্থৰ কাৰণে কি পিন্ধিম, ফাইনেন্সৰ কাৰণে কি পিন্ধিম। চ' তেনেকুৱা বহুত কুৱেশ্যনছ থাকে মানুহৰ। তেনেকুৱা মোলৈ কুৱেশ্যনছ আহে যে কোনটো ক্ৰিষ্টেল কি পাৰ্পজত পিন্ধিব পাৰি বা এইটো ক্ৰিষ্টেলৰ কি কাম থাকে। চ' যদি আপোনালোকক মই তেনেকৈ লিষ্ট দিব যাওঁ, বহুত দীঘলীয়া লিষ্ট হৈ যাব। এই ভিডিঅ'টো লাষ্টত মই আপোনালোকক দেখুৱাম যে কিমান হাজাৰ হাজাৰ ক্ৰিষ্টেলছ আছে। চব ক্ৰিষ্টেলছৰ বিষয়ে জানিও লাভ নাই, চব ক্ৰিষ্টেলছ আমি ব্যৱহাৰ কৰিও লাভ নাই। তো কিছুমান কমন ক্ৰিষ্টেলছ মই এই ভিডিঅ'টো আপোনালোকক ক'ম যে ভিডিঅ'টো যদি কমপ্লিটলি চাই তেতিয়াহ'লে এই ক্ৰিষ্টেলছকেইটাৰ নলেজ আপোনালোকৰ থাকিলে এনাফ। কাৰোবাক ছাজেশ্যন দিবৰ কাৰণেও আপোনাৰ কাৰণে এনাফ হ'ব, নিজৰ কাৰণেও আপুনি এই ক্ৰিষ্টেলছবোৰ ব্যৱহাৰ কৰিব পাৰিব। চ' প্ৰথম আহোঁ ফাইনেন্সৰ কাৰণে, যে টকা পইচাৰ কাৰণে কোনটো ক্ৰিষ্টেল ব্যৱহাৰ কৰিব বিচাৰোঁ। ইয়াতে ফাৰ্ষ্ট ক্ৰিষ্টেল আহিব চাইট্ৰিন। চাইট্ৰিন আপোনালোকে ইউজ কৰিব পাৰে এজ এ ব্ৰেচলেট ফৰ্মত ইউজ কৰিব পাৰে, ঘৰত ট্ৰী ৰাখিব পাৰে, চাইট্ৰিনত ট্ৰী আহে। চাইট্ৰিনৰ আপোনালোকে টাম্বলছ লগত ৰাখিব পাৰে, কাৰণ কিছুমান মানুহে ব্ৰেচলেট পিন্ধি ভাল নাপায়, কিছুমান মানুহে ঘৰত ট্ৰী ৰাখিব ভাল নাপায়। তেতিয়া কি কৰিব পাৰে, তেওঁলোকে সৰু সৰু ক্ৰিষ্টেলছৰ টাম্বলছ আহে, ষ্ট'ন আহে, সেই ষ্ট'নবোৰ লগত ৰাখিব পাৰে, লগত কেৰি কৰি থাকিব পাৰে। ক্ৰিষ্টেলছৰ কাম কেনেকৈ কৰে, সেই কেৰি কৰি থাকিলে হ'বনে নহ'ব তাৰ ওপৰত বাৰু বেলেগ দিনাখন ডিছকাছ কৰিম। কিন্তু এতিয়া মুঠতে আপুনি যদি নিজৰ পাৰ্চত, লেডিজ পাৰ্চত যদি জেণ্টছে নিজৰ পকেটতো ৰাখে তেতিয়াও, কাৰণ সেই এনাৰ্জিটো ক্ৰিষ্টেলছৰ ভাইব্ৰেশ্যন, ক্ৰিষ্টেলছৰ এনাৰ্জিবোৰ আমি পাওঁ তেতিয়াহ'লে তাৰ এনাফ থাকে, মানে কাম কৰে। যদি ব্ৰেচলেট ফৰ্মত পিন্ধিব পাৰে তেতিয়া বেছি ভাল, কাৰণ যেতিয়া ব্ৰেচলেটত ৰ'দৰ পোহৰ পৰে, তাত যেতিয়া পোহৰ পৰি ৰিফ্ৰেক্ট হৈ পিনে আমাৰ বডিত আহে, তেতিয়া আমাৰ বডিয়ে সেই কালাৰটো এবজৰ্ভ কৰে আৰু তাৰ কাৰণে ভাল কাম কৰিব ধৰে। চ' চাইট্ৰিনৰ পিছত আপোনালোকে নেক্সট পাইৰেট পিন্ধিব পাৰে। পাইৰেটো ফাইনেন্সৰ কাৰণে খুবেই ভাল। লগত এইটোও কোৱা হয়, যি মানুহে পাইৰেট পিন্ধে, পাইৰেট লগত ৰাখে, পাইৰেটৰো আপোনালোকৰ এটা ৱেবছাইট দেখিছিলোঁ মই, তাত পাইৰেটৰ ইয়েৰিংছ পায়, ৰিং পায়, চেইন পায়। পাইৰেটৰ কিছুমানে ব্ৰেচলেট বনাইও ৰাখে, কিছুমানে ষ্ট'ন মানে ফৰ্মত ষ্ট'ন লগত ৰাখে। পাইৰেট লগত থাকিলে কি হয়, কেনেকৈ পইচা ইনকাম কৰিব পাৰি সেই আইডিয়াছবোৰ মাইণ্ডত আহে। চ' তেনেকুৱা আপোনালোকে নিজৰ লগত পাইৰেট ৰাখিব পাৰে। যদি আপোনালোকে পাইৰেট চাইট্ৰিন পোৱা নাই লগতে, বা কালাৰটো আপোনাৰ পচন্দ নহয়, কিছুমানৰ কালাৰ্ছৰ লগতো পচন্দ নহয় যে এইটো কালাৰ ভাল লগা নাই নিপিন্ধো, তেতিয়া আপোনালোকে গ্ৰীণ এভেঞ্চুৰিয়ান ল'ব পাৰে। গ্ৰীণ এভেঞ্চুৰিয়ান এবাণ্ডেঞ্চৰ কাৰণে হয়, ফাইনেন্সৰ কাৰণে হয়, লাইফত যিটো আমি কোনো ধৰণৰ যাতে অভাৱ নাহে, অকল পইচা বুলি নহয়, চব পিনৰ পৰা কোনো ধৰণৰ যাতে অভাৱ নাহে, তাৰ কাৰণে আমি গ্ৰীণ এভেঞ্চুৰিয়ান ইউজ কৰিব পাৰোঁ। ৰিলেশ্যনশ্বিপৰ কাৰণে ৰ'জ কোৱাৰ্টছ বেষ্ট, বা যিটো পিংক কোৱাৰ্টছ বুলি কোৱা হয়। ৰ'জ কোৱাৰ্টছৰো পেণ্ডেণ্ট ফৰ্মত আহে, ব্ৰেচলেট ফৰ্মত আহে, ষ্টাম্বল ফৰ্মত আহে, সৰু সুৰা টুকুৰা ষ্ট'ন ৰাখিব পাৰে, বা আপোনালোকে ঘৰত ৰ'জ কোৱাৰ্টছত ট্ৰী আহে, ট্ৰী হিচাপতো আপোনালোকে ইউজ কৰিব পাৰে, ৰাখিব পাৰে। নেক্সট আহে নিগেটিভিটি। নিজকে নিগেটিভিটিৰ পৰা প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আপোনালোকে ব্লেক টাৰ্মেলিন ইউজ কৰিব পাৰে। যিকোনো ধৰণৰ নিগেটিভিটি হ'ব পাৰে, ঘৰত নিগেটিভ এনাৰ্জি ফিল কৰি আছে, কাৰোবাৰ ইভিল আই বা কাৰোবাৰ নজৰ লগা বুলি যিটো আমি কওঁ, তেনেকুৱা ধৰণৰ যদি টেনশ্যন বহুত হৈ থাকে, যে তেনেকুৱা হৈ থাকে প্ৰায়, ত' সেই নিগেটিভিটি নিজকে প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আপোনালোকে ব্লেক টাৰ্মেলিন ইউজ কৰিব পাৰে। ইয়াৰ লগত আহে ব্লেক লাভা, ব্লেক টাৰ্মেলিন দুইটাই নিগেটিভিটিৰ কাৰণে ইউজ কৰিব পাৰে। মুঠতে ব্লেক কালাৰৰ ষ্ট'ন আপোনালোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণে, নিজৰ নিগেটিভিটি আঁতৰাবৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। তাৰপিছত আহে নেক্সট, যদি হেল্থৰ কাৰণে কয় তেতিয়াহ'লে হেল্থ বুলি কোৱাৰ লগতে হেল্থ ছেক্টৰটো বহুত ডাঙৰ হৈ যায়। হেল্থ বুলি ক'লে কেতিয়াবা চুগাৰ ৰিলেটেডো আহে, বা প্ৰেছাৰ ৰিলেটেডো আহে, কাৰোবাৰ আৰ্থৰাইটিছ হ'ব পাৰে, কাৰোবাৰ স্লিপনেছনেছ হ'ব পাৰে। চ' তেনেকুৱা বহুত বেলেগ বেলেগ ৰিজনত বহুত বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰা হয়। কিন্তু অ'ভাৰঅল হেল্থৰ কাৰণে আমি 7 চাক্ৰা ব্ৰেচলেটো পিন্ধিব পাৰোঁ, গোটেই 7টা চক্ৰৰ কাৰণে আমি ব্ৰেচলেট পিন্ধিব পাৰোঁ। এতিয়া 7টা চক্ৰৰ ষ্ট'নো আহে, কিন্তু 7টা ষ্ট'ন কেৰি কৰি থকা অলপমান দিগদাৰ হৈ যায়, চ' তাতে ব্ৰেচলেট ফৰ্মতে বেছি ভাল। 7 চাক্ৰাৰ আপুনি ট্ৰিঅ' পাব, সেই 7 চাক্ৰাৰ ট্ৰিঅ' লগত ৰাখিব পাৰে। ইয়াৰ পিছত আহি যাওঁ, যদি কোনোবাই স্পিৰিচুৱেল জাৰ্ণি কণ্টিনিউ ৰাখিব বিচাৰিছে, নিজৰ ইনটিউশ্যন পাৱাৰ বঢ়াব বিচাৰিছে, যাতে তেওঁৰ স্পিৰিচুৱেল জাৰ্ণিটো বহুত ভাল হয়, বেটাৰ হৈ থাকে, ত' স্পিৰিচুৱেলি এক্টিভেট হৈ থাকিবৰ কাৰণে, স্পিৰিচুৱেলি এই জাৰ্ণিটো ভালকৈ কণ্টিনিউ কৰি থাকিবৰ কাৰণে আপোনালোকে এমেথিষ্ট ব্ৰেচলেট পিন্ধিব পাৰে, এমেথিষ্ট লগত কেৰি কৰি ৰাখিব পাৰে, এমেথিষ্টৰ ষ্ট'ন ৰাখিব পাৰে। এমেথিষ্টৰ জেম ষ্ট'নো আহে, এমেথিষ্টৰ আপোনাৰ ব্ৰেচলেট ফৰ্মত আহে, ক্ৰিষ্টেল ফৰ্মতো আহে। চ' যি ইউজ কৰে ইউজ কৰিব পাৰে। তাৰপিছত যদি আপোনালোকে নিজৰ বডি, মাইণ্ড এণ্ড চ'ল বেলেঞ্চ কৰিব বিচাৰিছে, বা আপোনালোকে মেণ্টেল পিচ বিচাৰিছে, লাইফটো অ'ভাৰঅল এটা পজিটিভ কৰি ৰাখিব বিচাৰিছে, এনাৰ্জি বঢ়াব বিচাৰিছে, তেতিয়া আপোনালোকে ক্লিয়াৰ কোৱাৰ্টছ বা ক্লিয়াৰ ক্ৰিষ্টেলৰ আপোনালোকে ব্ৰেচলেট পিন্ধিব পাৰে।
ক্লিয়াৰ ক্ৰিষ্টেলছৰ মালাও আহে, মালাও পিন্ধিব পাৰে ডিঙিত, বা যোনে মালা পচন্দৰ মালা পিন্ধিব নিবিচাৰে তেওঁলোকে ক্লিয়াৰ ক্ৰিষ্টেলৰ ব্ৰেচলেট পিন্ধিব পাৰে। নিউমাৰলজি হিচাপত যাৰ 2 নাইবা 5 নাইবা 8 মিচিং হৈ থাকে, বা এই 3টা নম্বৰ মিচিং হৈ থাকিব পাৰে, নাইবা 2, 5, 2, 8 বা 5, 8 বা 5, 2 তেনেকুৱা যদি কাৰোবাৰ নাম্বাৰ মিচিং হৈ থাকে, তেতিয়াও তেওঁলোকক আমি ক্লিয়াৰ ক্ৰিষ্টেল ছাজেষ্ট কৰোঁ। কাৰোবাৰ যদি প্ৰপাৰ্টি ল'ব বিচাৰিছে, প্ৰপাৰ্টি ল'ব পৰা নাই, বা প্ৰপাৰ্টি ষ্টেবল হোৱা নাই, আজি প্ৰপাৰ্টি কিনিছে কালি চেল হৈ গ'ল, বা নিজৰ প্ৰপাৰ্টি থাকিব পৰা নাই, বা সেই গ'ল ভাৰ্চেটাইল হৈ থাকে, তেতিয়াও আমি ক্লিয়াৰ ক্ৰিষ্টেল ছাজেষ্ট কৰিব পাৰোঁ পিন্ধিবৰ কাৰণে। কনফিডেন্সৰ কাৰণে টাইগাৰ আই ছাজেষ্ট কৰিব পাৰে। সেয়া সৰু ল'ৰা ছোৱালী হ'ব পাৰে, কোনোবা স্কুল যোৱা ষ্টুডেণ্ট হ'ব পাৰে, যাৰ পৰীক্ষাত বহুত বেছি ভয় ফিল হৈ থাকে, কাৰেজ ফিল নহয়, কনফিডেন্স ফিল নহয়, বা সেয়া ষ্ট্ৰেংথ ফিল নহয়, তেতিয়া টাইগাৰ আই পিন্ধিব পাৰে। কোনোবা অফিচত থাকে, অফিচত সেই কাৰেজটো ফিল নহয়, কোনোবা ইণ্টাৰভিউ দিব গৈছে, ইণ্টাৰভিউত বহুত ভয় বা ফিল হৈ থাকে, তেতিয়া তেওঁলোকে কি কৰিব পাৰে, টাইগাৰ আই পিন্ধিব পাৰে। টাইগাৰ আই ব্ৰেচলেটো পায়, টাইগাৰ আই ষ্ট'নো পায়, তেওঁলোকে সেয়া পিন্ধিব পাৰে। ৰেড জেস্পাৰ, কাৰোবাৰ যদি সেই এনাৰ্জি লেভেলটো বহুত বেছি নহয়, বহুত ল' ফিল কৰি থাকে, বা তেওঁলোকে ষ্টেবল গ্ৰাউণ্ডিং ফিল নকৰে, বা তেওঁলোক বহুত লেজি ফিল কৰি থাকে, তেতিয়া তেওঁলোকে ৰেড জেস্পাৰ পিন্ধিব পাৰে। বা সেই মেস্কুলিন ফিল নকৰে, কিছুমান থাকে ন ল'ৰা অকণমান মেস্কুলিন টাইপ হ'ব লাগে, বা মেস্কুলিন সেই ফিচাৰটো নাথাকে বা ফিল নকৰে, তেতিয়া এক্টিভেট কৰিবৰ কাৰণে মেস্কুলিন ফিচাৰটো এক্টিভেট কৰাৰ কাৰণে ৰেড জেস্পাৰ পিন্ধিব পাৰে। বা কেতিয়াবা কাৰোবাৰ লগত এনি টাইম বেয়া ফিল হৈ থাকে, বা বেড লাক যিটো কওঁ, বাৰে বাৰে কিবা চিটুৱেশ্যন বেয়া হৈ থাকে, তেওঁলোকেও ৰেড জেস্পাৰ ষ্ট'নটো পিন্ধিব পাৰে। তাৰপিছত লাষ্টত আহি পৰে টাৰ্কুইজ। টাৰ্কুইজ যিটো আমি ফিৰোজা বুলিও কওঁ, টাৰ্কুইজৰ ব্ৰেচলেট পায়, টাৰ্কুইজৰ ষ্ট'নো থাকে। টাৰ্কুইজ আপোনালোকে পিন্ধিব পাৰে যে নিজৰ নেইম ফেমৰ কাৰণে, বা কাৰোবাৰ স্কিন ৰিলেটেড ইছ্যু হৈ আছে, কনষ্টিপেশ্যন আছে, উইক আছে, বহুত ৰিজনত আমি টাৰ্কুইজ পিন্ধিব পাৰোঁ। মেইনলি নেইম ফেমৰ বঢ়াবৰ কাৰণে, নিজৰ স্পিৰিচুৱেল গ্ৰ'থ কৰিবৰ কাৰণে আপোনালোকে টাৰ্কুইজটো পিন্ধিব পাৰে। এয়া মই বহুত অকণমানহে ইনফৰমেশ্যন দিছোঁ ইয়াতে আপোনাক, এই ব্ৰেচলেটবোৰৰ ইনফৰমেশ্যনছ। কমপ্লিট ইনফৰমেশ্যন যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে মই দিয়া নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপ কৰিব যে ইয়াৰে আপোনালোকে PDF বিচাৰে, ফৰ ফ্ৰী অফ কষ্ট মই এই PDFটো আপোনালোকক দিম, যদিহে মোৰ এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰে। চ' হোৱাটছএপ কৰিব যদি PDFখন বিচাৰে, নাইবা যিমানখিনি মই ইনফৰমেশ্যন দিছোঁ সেয়া আপোনালোকে নোটছ বনাই ৰাখিব পাৰে, নিজৰ কাৰণে ইউজ কৰিব পাৰে, নিজৰ ফেমিলি মেম্বাৰ্ছক দিব পাৰে, বা আপুনি ফ্ৰেণ্ড চাৰ্কলক কাৰোবাৰ জানে যাক এনেকুৱা ধৰণৰ কোৱালিটিৰ কাৰণে ক্ৰিষ্টেলছ দিয়া দৰকাৰ আছে, তেওঁলোক দিব পাৰে। বা আপুনি নিজেই যদি এজন ৰেকি হিলাৰ, ইণ্ডিয়ান হিলাৰ, ক্ৰিষ্টেল থেৰাপি যদি কৰে, বা আপুনি নিউমাৰলজিষ্ট হয়, তেতিয়াতো অলৰেডি হয়তো আপোনালোকে খালি গমেই পায়। তথাপি ইয়াতে যদি কিবা এটা নতুন ইনফৰমেশ্যন পোৱাৰ নিচিনা লাগিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰি দিব পাৰে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত স্প্ৰেড কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।